গাইজ কি খবৰ আশা কৰোঁ আপোনালোক সকলোৰে ভালেই মই আহিলে মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এই নতুন নতুন ভিডিঅ'সমূহ পাবলৈ মোৰ ফেচবুক পেজটো ফ'ল' কৰি ল'ব লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আজি মই প্ৰথম ধান দাবলৈ লাইছোঁ সেইফালে বেগত লৈ লৈছোঁ কমলা লৈ লৈছোঁ আৰু মায়ে তামোলৰ টেমাটো ভৰাই লৈছে কাঁচিখন সোমাই আছে চাওকচোন আজি আকাশখন ইমান ধুনীয়া আকাশখন ধুনীয়া দেখিলে কিবা আজি ৰ'দটো বহুত জোকা একদম আজি চাগে কোলা পোলা পৰি আহিম আৰু আজি বলক আমাৰ পথাৰৰ পৰা অলপ ফুৰি আহোঁগৈ চাব দেই আপোনালোকক যে দেখাইছোঁ আমাৰ লাই শাকখিনি যে ৰুইছিলে বুলি কৈছিলোঁ সেইখিনি চাওক লাই শাকখিনি আমাৰ ডাঙৰ হৈছে আৰু সেইখিনি ডাঙৰ হৈ গৈছে খাব পৰা হ'ব আৰু গাহৰিৰ লগত আহিছোঁ পাইছোঁহি আৰু একদম হাত বিষাই গ'ল এনেকৈ লৈ লৈছে এবাৰ এইফালে মাহঁত গৈ আছে আগত এইফালে এয়া মা গৈ আছে এইফালে আমাৰ অনুৰোধ পলো আহিছে আমাৰ লগত গৈ আছোঁ পথাৰ পাইছোঁ আমাৰ ঘৰৰ পৰা মানে পথাৰখন বেছি দূৰ নহয় ওচৰতে আৰু আমাৰ ঘৰৰ মানে পাছফালে আমাৰ বৰমাহঁতৰ কাঠনিখন আছে সেই কাঠনিখনৰ পাছফালেকে আমাৰ বুলি দেখিছে আমাৰ ইয়াত মাটি কেনেকৈ পৰি আছে এইবোৰ এনেকৈ পৰি আছে খালি এইবোৰ আমাৰ ঘৰ নহয় লোকৰ ঘৰ আমাৰ ঘৰ হ'লে একদম খেতি বাতি কৰি আমি একেবাৰে টিপ টপ কৰি থ'লোঁ তেতিয়া লোকৰ কাৰণে আৰু এনেই পৰি আছে আৰু একদম গছ গজি মেলি আমি পাইছোঁহি আৰু দেই পথাৰ এই পথাৰলৈ আহোঁতে ভাগৰে লাগি আহিলে আৰু কিনো ধান দাম আৰু আজি একদম তাতে ৰ'দটো দি দিছে আৰু ইমান ধৰক খোজকাঢ়ি আহোঁতে মানুহজনী শকত হ'লোঁ যে একদম অকণমান খোজকাঢ়িলে পূৰা ভাগৰ লাগে আৰু তথাপি মই খোজকাঢ়িবলৈ আহিব জানো একদম বহুত দূৰ মই পাই যাওঁগৈ খোজকাঢ়ি একদম টিক টিক গৈ আকৌ একদম উভতি আহোঁগৈ এইবাৰ আমি পথাৰ মাজে মাজে যাব লাগিব এইডৰা আমাৰ পথাৰ হয় এইডৰা মই পকিছে তথাপি ইমান ভালকৈ পকা নাই ইফালে আমাৰ বৰমাহঁতৰে পথাৰ ব'লক আমাৰ পথাৰখন একদম য'ত দাম কৈ তাত একেবাৰে তাত দেখাই দিমগৈ আৰু পথাৰ আহি পাই গ'লোহি এইডৰাৰ পৰা দাব লাগিব এইফালে পকি আছে চবেই পকি গ'ল আৰু আমাৰ ৰ'দটো একদম বহুত চোকা দাওঁ আৰু একদম এই পাত ৰখাত নাই আৰু একদম চাহ দিবলৈ আহিলেহে ৰম আৰু এফালৰ পৰা ধমকৈ মায়ে মই দুইজনী আহে যাব চোলাটো পিন্ধি ল'ম এবাৰ দাদা চোলা লৈ আহিছোঁ এই একদম বৰ ডাঙৰ হয় দীঘল দেখাম দেই চাব কেনেকুৱা হয় হাত দুখন এনেকুৱা কুচাই মেলি দাব লাগিব এনেকৈ লৈছোঁ সেইটো পিন্ধি নহ'লে সেইটো বৰ গৰম উঠিব ডিঙিটোতো মাৰি ল'ব লাগিব নহ'লে একদম এনেকৈ থাকিলে মানে ধৰ ডিঙিটো কোলা পৰি যায় ৰ'দে ধৰিব যে মানুহ পেলাই কেমেৰাত ধৰিব জনা নাই চকু মেলিবই পৰা নাই ৰ'দৰ পৰা কেমেৰা ওলাইছে নে নাই অলপ মই তাকে ধৰিব পৰা নাই একদম মোক এই পথাৰ মাজত থৈ দিয়াটো নিচিনা লাগিছে নাই বাৰু ক'ব দেই এই যে পথাৰ মাজত ধান ৰাখিবলৈ যে চৰাইবোৰৰ পৰা মেলি থয় নিচিনা লাগিছে নাই বাৰু ভালকৈ দেখাই দিছে অনুকূলে ভালকৈ দেখিছে মই এইটো নিচিনা একদম 100% লাগিছে যেন লাগিছে যেনেকৈ কয় যে 100% বেংক পাই যেন লাগিছে সেইকাৰণে মোক 100% সেই পথাৰ পুতলাটোৱে লাগিছে হাতটো দীঘল গুচাই ল'ম মেলি লৈছে হাত মোজা একদম পূৰা প্ৰটেকশ্যন লৈ আহিছোঁ হাত নহ'লে কাটি শেষ হ'ব যে লৈ আহিছোঁ এডাল অৰ্ডাৰ লুটিকা পৰিলে যেনেকৈ শ্ৰীকৃষ্ণ অৰ্জুনক কৈছিলে যে সখা তুমি অস্ত্ৰ তুলি লোৱা হাতত বুলি কৈছিলে যে কিবা এটা বুলি সেইকাৰণে মই এইবাৰ অস্ত্ৰ তুলি ল'লোঁ একদম এইবাৰ ধান দোৱাত লাগি যাম দেই মাই দেছে মায়ে ধুনীয়াকৈ লখিমীক আমাৰ ঘৰলৈ আঁতৰি কাটিছে এবাৰ ময়ো লাগি যাওঁ আৰু কাটিবলৈ দেই এইফালে দেউতা চাহ দিবলৈ আহিছোঁ এইফালে দেউতা চাহ দিবলৈ আহিছে চবেই চাহ খাবলৈ বহিছোঁ এতিয়া খাই মানুহ এইটো আমাৰ ঘৰ দেউতাই চাহ পানী দি থৈ গ'লি এতিয়া আমি কমলা খাম সেইকেইটা দেখি লোভ লাগিছেনে বাৰু আপোনালোকৰ
লোভ লাগিলে উপায় নাই এতিয়া মই খাম এইকেইটা দেই পথাৰলৈ আহিলে আৰু পেপা নবনোৱাকৈ থাকিব পাৰি নেকি আমি পেপা বনাম পেপা এটাটো বনাবই লাগিব পথাৰলৈ আহিলে হয়নে পেপা এটা বনাম এনেকৈ কোনে কোনে বাৰু পথাৰলৈ আহিলে প্ৰথমতে পেপাটোৱে বনাই লয় চাব পেপাটো বনাই লওঁ দেই পথাৰলৈ আহিলে আৰু পেপা নবনোৱাকৈ থাকিব পাৰি জানো ভাজি গ'ল ছাতি এটা বনাওঁ দেই ছাতি বনাই লৈছোঁ ছাতি এটা বনাওঁ বনে নবনে নাজানো বনাই চাওঁ আৰু বনাই ঠাণ্ডা ব্যৱহাৰ মই আমাক ছাতি লাগিলে কৈ দিব দেই মই বনাই দিম চাবি আকৌ ছাতি এইটো ছাতি কেনেকৈ হৈ যাব ছাতিটো বৰ ভাল নগ'ল নাই চাগে এইটো ছাতি ভাল নহ'ল বৰ ভাল নহ'ল একেডাল দিয়ে চপাই দিব লাগে জাপ খাই যাব নহ'ল আৰু জাপ খাই যাব নেকি ছাতিটো ভাল নহ'ল বেলেগ ছাতি এইটো মই বনাব নাজানিলে মায়ে বনাইছে নব আচলতে আমাৰ ডাঙৰ ডাঙৰ নহয় সেইকাৰণে নবনে পেপাটো বনি যায় আৰু ছাতিটোহে নবনে নোৱাৰে ডাঙৰ হ'ব লাগে তেতিয়া বনাই আৰু মায়ে বনাইছে মায়ে ধান ভৰিব কি ধান মাচুৰি ধান লাগিব আমাৰ বনাইছে সেইফালে আমাৰ অনুৎপল লাগি গৈছে বনাবলৈ অনুৎপল এফালে চাই যায় আকৌ শুনিছে আৰু দেই ছাতি হয়গৈনে নহয়গৈ জানো মায়ে জানে মায়ে বেলেগ এটা ষ্টাইলত বনায় ময়ো বেলেগকৈ বনাওঁ কি বন্না নাহি জানতা है অনুৎপল এবাৰ হিন্দী কৈছে এফালে দাণ্ডিডাল বেয়া হৈছে ছাতিটো দাণ্ডি বেয়া হৈছে ছাতিটো এইটো কি ছাতি তিনিডাল দাণ্ডি লগা ছাতি এইটো তিনিডাল দাণ্ডি লগা ছাতি ঠিক আছে হ'ব দিয়ক বহুত সময় বহিলোঁ আৰু এবাৰ আকৌ ধান দাওঁগৈ জপাই কেনেকৈ দেখাই দিয়ক জপাই দিব আপুনি এইটো জাপ খাই গ'ল ছাতিটো আচলতে আমি ঘূৰাই লোৱা ছাতিবোৰ হয় নাই তলফালে এনেকৈ জাপ খাই আহে এইটো আকৌ ছাতি আকৌ বেলেগ আকৌ এইটো আকৌ ওপৰৰ ফালেহে জাপ খাই যায় এনেকৈ সেইটো এটা বেলেগ ছাতি হয় এইটো আমি ধান দাওঁগৈ আমি যাব সময়ত লগ পাম ধান দাই হৈ গ'ল এবাৰ ঘৰলৈ যাওঁ ঘৰতো কাম বহুত আছে আজিলৈ ভিডিঅ'টো ইমানেই যদি ভিডিঅ'টো ভাল পাইছে লাইক কৰি দিব কমেণ্ট কৰিব এণ্ড শ্বেয়াৰ কৰি দিব আৰু লগতে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আগবাঢ়িব বাই বাই